ৰায়দানটো কৰিলে সেইখিনি কথা ক'লোঁ এতিয়া যে আমি সম্পূৰ্ণ সুখী নহয়। মহামান্য আদালতে যিটো ৰায়দান দিছে সেই ৰায়দানত আমিতো আমাৰ এটা অধিকাৰ আছে, আমি এপিল কৰিব পাৰোঁ। সেই আমি এপিল কৰিম। কি ধৰণে কৰিম অলপ আলোচনা বিলোচনা কৰি পেলাই আমাৰ এডভকেটসকলৰ লগতো আলোচনা কৰিম, কৰি পেলাইহে আমি আগবাঢ়িম। চাৰ্জশ্বিটত হৈছে চাৰ্জশ্বিটটো গোটেইবিলাকৰ এগেইনষ্টে কৰিছিলে, কিন্তু এতিয়া চাৰ্জশ্বিটৰ পৰা 25জনকতো ৰেহাই দিলে। 25জনক ৰেহাই দিবলৈ 20জন থাকিলে আৰু বাকী 3জনটো জুবেনাইলত গৈছে। গতিকে এতিয়া আমি ইয়াৰ ভিতৰত এটাই বস্তু দেখা পাইছোঁ যে মহামান্য আদালতে কিন্তু সকলোখিনি দোষীকে একে পৰ্যায়ত ৰাখিলে। আমাৰ সেইটোৱে অলপ আক্ষেপ থাকিছে। আমি সেইটো ভাবিছোঁ, আমি আলোচনা কৰি চাম, কৰি পেলাই আমি পৰৱৰ্তী মৃত্যু বুলি কথা নহয়, এটা দৃষ্টান্তমূলক শাস্তি হ'ব লাগিছিল। এই দৃষ্টান্তমূলক শাস্তিটো সকলোৱে আশা কৰিছিলে। এইটো এটা দৰকাৰী কথা। এনেকুৱা ধৰণৰ ঘটনা যদি ঘটে সেই ক্ষেত্ৰত দৃষ্টান্তমূলক শাস্তি হ'বই লাগে, কিন্তু সেই বস্তুটো হোৱা নাই। সেই বস্তুটো লাইফ ইমপ্ৰিজনমেণ্টটো কি? লাইফ ইমপ্ৰিজনমেণ্টটো আজিকালি ভাত খাওঁতে পানী খোৱা কথাৰ নিচিনা হৈছে। গতিকে এইটো বস্তুত আমি সন্তুষ্ট তেনেকৈ নাই। অন্ততঃ এটা উদাহৰণ হ'ব লাগিছিলে, এই উদাহৰণটো নহ'ল। আমি সম্পূৰ্ণ সুখী নহয়।